নমস্কাৰ সকলোকে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ মই বিশ্বজিত বৰাই স্বাগতম জনাইছো। আজি আমি এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকক দেখুৱাব বিচাৰিছো। আমি এজোপা বিশাল আকাৰৰ বগৰী আমি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আৰু এই বগৰীৰ সাইজ আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট ডাঙৰ হৈছে এইজোপা বগৰী আৰু বগৰীজোপাৰ আকাৰ যিটো বিশালতা আৰু আমি এই বগৰীজোপা দেখি অভিভূত হৈ পৰিছো। আমি এটা বিশেষ কামত আহিছিলো আৰু হঠাৎ আমি এঘৰ মানুহত এই বগৰীজোপা দেখিবলৈ পালো আৰু আমি চাবৰ বাবে আহিছো আপোনালোককো দেখুৱাও বুলি ভাবিলো। লগতে ইয়াৰ পুলি ক'ৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰ পৰা কেনেধৰণে আপোনালোকে উপাৰ্জন কৰিব পাৰিব, ইয়াৰ উপাৰ্জন কেনেকুৱা হ'ব, আহকচোন সেই বিষয়ে কিছু কথা পাতি লওঁ। হয়, কওকচোন বগৰীজোপাৰ বয়স কিমানমান হৈছে? বয়স 4 বছৰমান হৈছে এতিয়া। 4 বছৰমান হৈছে। এতিয়া কিমানমানকৈ লাগিছে এই বছৰ? এতিয়া লাগাটো বহুত লাগে। হয়, বিক্ৰী কৰা হৈছে। বিক্ৰী কৰা হয় আৰু এবাৰ কিলো খুন্দিয়ালে। শিল বৰষুণ পৰিছিলে কিছুদিন আগতে, শিল বৰষুণ তাতো যথেষ্ট ক্ষতি হৈছে। বহুত বাদুলি সন্ধিয়াতে পৰেহি। অঁ, কিমানমান টকা বগৰী বিক্ৰী কৰা হৈছে এইবাৰ? এতিয়া 10-20 হাজাৰমান বেছিছে। 10-20 হাজাৰমান টকা বিক্ৰী কৰা হৈছে এইজোপা বগৰীৰ পৰা। চাওক, এজোপা নহয় দুজোপা আছে, ইফালে এজোপা আছে। হয়, ইফালে দুজোপা আছে, আপোনালোকে দেখিবলৈ পাইছে। টিঙৰ ওপৰত আছে, ওপৰৰ ফাললৈ আছে। আৰু কি জাতৰ বগৰী এইটো? এইটো বঙালী বুলিয়ে কয়। বঙালী বগৰী বুলি কয়। ক'ৰ পৰা আনিছিলে আপোনালোকে এইটো? কলিকতাৰ পৰা অনা। কলিকতাৰ পৰা অনা হৈছে। হয়, বৰ্তমান সময়ত এটা কৰিব পৰা লাভজনক খেতি হৈছে বগৰী খেতি। এতিয়া ব্যাপকভাৱে অসমৰ বিভিন্ন ঠাইত নিবনুৱা যুৱক যুৱতীসকলে এই বগৰী খেতি কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে আৰু এই বগৰীৰ পৰা যথেষ্ট উপাৰ্জন কৰিব পাৰি আৰু ইয়াৰ পুলি আপোনালোকে অসমৰ বিভিন্ন নাৰ্চাৰীৰ পৰা ল'ব পাৰিব। বিভিন্ন চুকে কোণে থকা নাৰ্চাৰীবোৰত ইয়াৰ পুলি বৰ্তমান উপলব্ধ আছে আৰু যিসকলে আমাৰ পৰাও পুলি বিচাৰে, আমি আপোনালোকক যিসকলে পুলি ল'ব খোজে আমাৰ ভিডিঅ'ৰ কমেণ্টত লিখিব, আমি আপোনালোকক যোগাযোগৰ ঠিকনা, নাৰ্চাৰীৰ ঠিকনা আপোনালোকক আমি জনাই দিম, আপোনালোকে ল'ব পাৰিব। আৰু ব্যাপকভাৱে খেতি কৰা হৈছে আৰু এটা লাভজনক ব্যৱসায়। গতিকে যদিহে আপোনালোকৰ খেতি মাটি আছে বা যদিও নাই, আপোনালোকে কৰিবলৈ ইচ্ছা থাকিলে লিজত লৈ হ'লেও আপোনালোকে কৰিব পাৰে আৰু কম দিনৰ ভিতৰতে ইয়াৰ পৰা উপাৰ্জন পাব পাৰিব আৰু যথেষ্ট ভাল এটা খেতি। বজাৰত আপোনালোকে নিশ্চয় জানে এই ধৰণৰ বগৰীৰ যথেষ্ট চাহিদা আছে আৰু যথেষ্ট দাম বেছি। 200 টকালৈকে, সৰ্বোচ্চ 200 টকালৈকে ইয়াৰ কিলো বিক্ৰী হয়। গতিকে এটা ভাল ব্যৱসায় হ'ব। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।